নমস্কাৰ, মোৰ নাম জয়শ্ৰী নাথ আৰু মই অসম আৰক্ষী বিভাগত কৰ্মৰত আৰু মই বৰ্তমান এতিয়া আছো গুৱাহাটী ডিজিপি অফিচ আণ্ডাৰ স্পৰ্টছত আৰু মোৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট আৰু মোৰ গাঁওখনৰ নাম হৈছে দক্ষিণ দীঘলীপাৰ আৰু যেহেতু হাৰিয়ানাত 6 যোগাসনা ৱৰ্ল্ড কাপ খেল অনুষ্ঠিত হৈছিল তাত ময়ো অংশগ্ৰহণ কৰিছিলো ভাৰত হয় অসম আৰক্ষী হয় তাৰে ভিতৰত 8খন দেশৰ লগত মই অংশগ্ৰহণ খেলিছিলো তাৰে ভিতৰত মই সোণৰ পদক এটা আৰু 4টা ৰূপৰ পদক জিকিবলৈ সক্ষম হৈছো আৰু এইখিনিতে মই কবলৈ বিচাৰো মই মোৰ লগতে মোৰ ছাৰ অখিম বৰুৱা ছাৰ বহুতখিনি যথেষ্টখিনি মুটকে বেছি কষ্ট কৰিছিল আমাক মেডেল আনাবৰ কাৰণে আৰু মোৰ লগত আৰু দুজনো হৈছিল জুবিন পাৱাৰ আৰু সোমনাথ পাৰাজলি তেখেতলোকো মেডেল আনিছে আৰু মই খুবেই সুখী যে মই অসম আৰক্ষীত কৰ্ম মানে চাকৰি কৰিও যে খেলিব সুবিধা পাইছো এনেকুৱা এটা প্লেটফৰ্ম পাইছো সপোনতো ভবা নাছিলো যে মই ইমানখিনি কৰিব পাৰিম বুলি আৰু ইয়াত ধন্যবাদ জনাব লাগিব বিশেষকৈ মোৰ ছাৰ দুজন অজয় ছাৰ আৰু অসীম ছাৰ আৰু লগতে মোৰ সমূহ পৰিয়াল আৰু লগতে বন্ধু বান্ধৱী সকলোকে মই ধন্যবাদ জনাও যে মই ইমানখিনি আগবাঢ়িব পাৰিছো আৰু আপোনালোকে সদায় সহায় সহযোগিতা কৰিব আশীৰ্বাদ কৰিব মই নতুন প্ৰজন্মক এটাই ক'বলৈ বিচাৰো যে খেলৰ কাৰণে কেতিয়াও মানে যদি মন থাকে যদি পাৰে কেতিয়াও মানে পিছ পৰি থাকিব নালাগে সকলোৱে আগবাঢ়ি আহক আৰু মই এইটো ক'বলৈ নাযাওঁ যে অকল যোগাই খেলিব লাগিব বুলিকে যাৰ যোনটো প্ৰতিভা আছে ওলাই আহক আপোনালোকে এইটো নাভাবিব যে খেলিলে মানুহৰ একো নহ'ব বা নোৱাৰে বা নাপায় তেনেকুৱা একো নহয় আজি মই খেলিয়ে বহুতখিনি আগবাঢ়িছো পাৰিছো আৰু যেহেতু মই তেনে পিছপৰা এখন গাঁৱৰ জীয়ৰী মই অভিভাৱকো এটাই ক'বলৈ বিচাৰো যে কিছুমান মানে পেৰেণ্টছ আছে যে এই মোৰ ল'ৰাটোৱে নোৱাৰিব এইবোৰ খেলি কি কৰিব নালাগে নহ'ব নোৱাৰ তই আমিনো ক'ত সুবিধা পাম আমি গাঁৱৰ মানুহ বা আমি দুখীয়া মানুহ এইবোৰ একদম মিছা কথা ময়ো তেনে একে সাধাৰণ ঘৰৰ ছোৱালী হয় কিন্তু এই সাধাৰণ ঘৰৰ পৰা আজি গৈ ৱৰ্ল্ড কাপ খেলিবলৈ সুবিধা পাইছো আপোনালোকে এইটো কেতিয়াও নাভাবিব আৰু খেলৰ জগতখন সম্পূৰ্ণ বেলেগ আপোনালোকেও ওলাই আহক নিজৰ ল'ৰা ছোৱালীক খেলিবলৈ দিয়ক আৰু খেলৰ যোগেদিয়ে বহুতখিনি অপশ্যন থাকে বহুতখিনি মানে মই এইটোৱে ক'বলৈ বিচাৰিছো যে আপোনালোকে কেতিয়াও মানা নকৰিব নিজৰ ল'ৰা ছোৱালীক মই এইখিনিতে ক'বলৈ বিচাৰো যে মই মোৰ বিশেষকৈ মোৰ যেহেতু এতিয়া মোৰ দেউতা নাই মই দেউতাক খুবেই মানে ধন্যবাদ জনাব বিচাৰো যে মোৰ দেউতাই মোৰ চাকৰিটোক লৈ বা খেলক লৈ কোনোদিনে আপত্তি কৰা নাছিল যে এটা ছোৱালী হয় নোৱাৰিবি বিশেষকৈ মোৰ পৰিয়ালৰ আটাইতকৈ মোক ছাপোৰ্ট কৰা মানুহজনী আছিল মোৰ দেউতা আৰু মই আজি যদি এবাৰ যদি দেউতাক এই মেডেল কেইটা যদি দেখাব পাৰিলোহেঁতেন বা পিন্ধাব পাৰিলোহেঁতেন মই খুবেই সুখী হ'লোহেঁতেন হয়তো দেউতা য'ত আছে মোক তাৰ পৰা আশীৰ্বাদ দি আছে